নমস্কাৰ শুভাকাংক্ষীসকল আজি আকৌ আহিলোঁ আৰু এটা পুনৰ নতুন ভিডিঅ' প্ৰস্তুত কৰিম আজিও চন্দ্ৰবিন্দুৰ সন্দৰ্ভতে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ লৈছোঁ যাতে অলপ সহজভাৱে আগতকৈ বুজাব পাৰোঁ বা আপোনালোকে বুজি পায় তেনেকুৱাকৈ প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ ছুটিকৈ কিন্তু অধিক সহজভাৱে আশা ৰাখিছোঁ আপোনালোক উপকৃত হ'ব এতিয়া আহিছোঁ ভিডিঅ'টোলৈ ধন্যবাদ চন্দ্ৰবিন্দুৰ প্ৰয়োগ আজি আমি উদাহৰণেৰে চন্দ্ৰবিন্দুৰ প্ৰয়োগ আৰম্ভ কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম কেনেকৈ উদাহৰণলৈ আহিছোঁ প্ৰথমে আমি প্ৰথম পুৰুষ জানিব লাগিব প্ৰথম পুৰুষ মই আমি আৰু আছে কেইবাটাও সেইকেইটা জানি ল'লে হ'ল এতিয়া প্ৰথম পুৰুষ মই ছুটিকৈ দিছোঁ মই আমি কৰোঁ যেতিয়া কৰোঁ দিম প্ৰথম পুৰুষৰ ক্ৰিয়া বিভক্তি উ তাত চন্দ্ৰবিন্দু লাগিব কেনেকৈ কৰ যোগ কৰ যোগ ও বিভক্তি সমান এইটোত চন্দ্ৰবিন্দু লাগিব কৰ ক্ৰিয়াপদ এই প্ৰথম পুৰুষ মই আমি ক্ৰিয়াপদ আৰু ও বিভক্তি চন্দ্ৰবিন্দু লাগিব আৰু কেতিয়া লাগে যদিহে ইয়াত নাহিক্য ধ্বনি নাথাকে মানে প্ৰথম ক্ৰিয়াপদত নাহিক্য ধ্বনি নাথাকে নাহিক্য ধ্বনি কোনবোৰ এইকেইটা হ'ল ঙ ঞ মূৰ্ধন্য ন দন্ত্য ন ম অনুস্বাৰ এতিয়া ক্ৰিয়াপদত যদি এইকেইটাৰ এটাও নাথাকে আৰু ও বিভক্তি থাকে আৰু প্ৰথম পুৰুষ হয় মই তেতিয়া চন্দ্ৰবিন্দু লাগিব কেনেকৈ মই আমি কৰোঁ কৰ যোগ ও কৰোঁ ইয়াত চন্দ্ৰবিন্দু লাগিব তেনেকৈ নোৱাৰোঁ নোৱাৰোঁ নোৱাৰ যোগ ও নোৱাৰোঁ নোৱাৰোঁ নোৱাৰ যোগ ও প্ৰথম পুৰুষ মই বা আমি নোৱাৰোঁ নোৱাৰ আৰু ও বিভক্তি গতিকে নোৱাৰোঁত চন্দ্ৰবিন্দু লাগিব ওৰ ওপৰত একদম সহজভাৱে বুজাই দি আছোঁ মই এইবিলাক মই বা আমি পালোঁ চন্দ্ৰবিন্দু লাগিব দিলোঁ খালোঁ গলোঁ এই গোটেইবিলাকত চন্দ্ৰবিন্দু লাগিব এই গোটেইবিলাকত চন্দ্ৰবিন্দু লাগিব কাৰণ প্ৰথম পুৰুষৰ এইকেইটা পালোঁ মই পালোঁ আমি পালোঁ মই দিলোঁ আমি দিলোঁ মই খালোঁ আমি খালোঁ মই গলোঁ আমি গলোঁ প্ৰথম পুৰুষত ক্ৰিয়াপদ ও বিভক্তি ইয়াত চন্দ্ৰবিন্দু লাগিব এইটো সহজকৈ এতিয়া যদি অনুনাসিক থাকে ইয়াত যদি ক্ৰিয়াপদত অনুনাসিক থাকে তেতিয়া ও বিভক্তি থাকিলেও চন্দ্ৰবিন্দু নালাগে কেনেকৈ জানো জানো এইটো নহয় হ'ব এইটো জানো তেনেকৈ নাজানো গণো মানো ইয়াত নালাগে এইকেইটা শুদ্ধ যদি ইয়াত চন্দ্ৰবিন্দু দি দিয়ে ভুল হ'ব কাৰণ ইয়াত অনুনাসিক বৰ্ণ বা ধ্বনি আছে কেনেকৈ ঙ ঞ মূৰ্ধন্য ন দন্ত্য ন ম আৰু অনুস্বাৰ ইয়াত যেতিয়া অনুনাসিক ধ্বনি থাকে তেতিয়াহ'লে চন্দ্ৰবিন্দু নালাগে
আৰু বাকী পালোঁ দিলোঁ খালোঁ গলোঁ এইবিলাকত লাগিব আৰু জানো নাজানো গনো মানো এইবিলাকত নালাগে এইকেইটা হৈ গ'ল এতিয়া আহিছোঁ আমি ওটা প্ৰত্যয়লৈ ওটা উতে ওটা আৰু ওতে এইটোত চন্দ্ৰবিন্দু লাগিব যদি ধাতুৰ লগত যদি ধ্বনি নাথাকে ধাতু কোনবিলাক হা এইবিলাক ধাতু হা গা পা এইবিলাক হল ধাতু ক্ৰিয়াৰ মূল ধাতু এতিয়া ইয়াৰ লগত যদি আমাৰ উতে বা উটা লাগে তেতিয়াহ'লে চন্দ্ৰবিন্দু লাগিব যদিহে এইকেইটাত ধাতুৰ লগত নাহিক্য ধ্বনি নাথাকে কোনকেইটা নাহিক্য ধ্বনি অলপ আগত লিখি দিছিলোঁ ন য় মূৰ্ধন্য ন দন্ত্য ন ম অনুস্বাৰ কেনেকৈ এতিয়া হাউতে চন্দ্ৰবিন্দু লাগিব হাউতা চন্দ্ৰবিন্দু লাগিব গাওতে গাওতা বা দিওতে এইবিলাকত চন্দ্ৰবিন্দু লাগিব উতে ওটা প্ৰত্যয়ত চন্দ্ৰবিন্দু লাগিব যদিহে এইকেইটা ধ্বনি নাথাকে আমাৰ ধাতুৰ লগত এইকেইটাৰ মই দেখুৱাই দিছোঁ যেনেকৈ জানুতে চন্দ্ৰবিন্দু নালাগে জানুতে জানুতা মানুতে মানুতা এইবিলাকত চন্দ্ৰবিন্দু নালাগে কাৰণ এইকেইটাত আমাৰ দন্ত্য ন আছে দন্ত্য ন তেনেকৈ ইয়াত যদি ম বা মূৰ্ধন্য ন ঞ এইবিলাক থাকে এই ধাতুৰ লগত আৰু উটা বা উতে প্ৰত্যয় যোগ হয় উটা বা উতে যোগ হয় তেতিয়াহ'লে যেনেকৈ জানুতা ইয়াত আমাৰ এইটো কি আছে নাহিক্য ধ্বনি আছে গতিকে ইয়াত চন্দ্ৰবিন্দু নালাগে এইকেইটা হৈ গ'ল উটাওতে হৈ গ'ল আমাৰ উক প্ৰত্যয় ইয়াত চন্দ্ৰবিন্দু প্ৰয়োগ নহয় যেনেকৈ হাউক ইয়াত যদি চন্দ্ৰবিন্দু দিব ভুল হ'ব ইয়াত হ'ব আমাৰ হাউক তেনেদৰে লৌক নহয় লৌক শুদ্ধ হ'ব এইকেইটা এতিয়া আমাৰ কি হ'ল প্ৰথম পুৰুষৰ ক্ৰিয়া বিভক্তি উ তাত চন্দ্ৰবিন্দু লাগে যদিহে নাহিক্য ধ্বনি নাথাকে ক্ৰিয়াপদত আৰু যদি উটা উতে প্ৰত্যয়ত আমাৰ চন্দ্ৰবিন্দু লাগে যদিহে নাহিক্য ধ্বনি নাথাকে আৰু উক প্ৰত্যয়ত আমাৰ চন্দ্ৰবিন্দু নালাগে এইকেইটা তাৰপিছত আমাৰ কিছুমান কি হয় যদি আমাৰ ইয়ৰ ঠাইত শব্দৰ পৰিৱৰ্তন হৈ ইয় হয় তেতিয়া আমাৰ ইয়াত চন্দ্ৰবিন্দু লাগিব যেনেকৈ চিয়াহি এইটোৰ যদি আমাৰ পৰিৱৰ্তন এইটোৰ যদি ইয়ৰ ঠাইত আমি ইয় লিখিলে চন্দ্ৰবিন্দু লাগিব ইয়ৰ ঠাইত অন্ত্যেষ্ঠ ইয় লিখিলে ক্ষমা কৰিব
ইয়ৰ ঠাইত অন্তস্থ ইয় লিখিলে চন্দ্ৰবিন্দু লাগিব। যেনেকৈ ইয় ইয়াত লিখিলোঁ, চিয়াহী, চন্দ্ৰবিন্দু লাগিব। তাৰপিছত আমাৰ তিয়হ, 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 ইয়াত চন্দ্ৰবিন্দু লাগিব। এইকেইটা। কথা হ'ল ইয়ৰ ঠাইত অন্তস্থ ইয় লিখিলে আমাৰ চন্দ্ৰবিন্দু লাগিব। তাৰ পাছত আমাৰ আহিলে কিছুমান শব্দ পৰিৱৰ্তন হয়। কিছুমান শব্দ অঞ্চল, অঞ্চলৰ পৰা আচল হৈছে, অঞ্চলৰ পৰা আচল হৈছে। অঞ্চল ইয়াত আমাৰ কি আছে, নাসিক্য ধ্বনি আছে, পৰিৱৰ্তন হৈছে, এইটো পৰিৱৰ্তন হৈ ইয়ালৈ আহিছে, তেতিয়াহ'লে পূৰ্বৱৰ্তী ধ্বনিত চন্দ্ৰবিন্দু লাগিব। যেতিয়া আমাৰ শব্দৰ পৰিৱৰ্তন হয় আৰু নাসিক্য ধ্বনি নাইকিয়া হৈ যায়, বিলুপ্ত ঘটে, তেতিয়া তাৰ পূৰ্বৱৰ্তী ধ্বনিত চন্দ্ৰবিন্দু লাগিব। এইটো যেনেকৈ কণ্টক, কণ্টক, কণ্টকৰ ইয়াৰ মূৰ্ধন্য নাইকিয়া হৈ যাব, পৰিৱৰ্তন হ'ব শব্দটো আৰু হ'ব কাঁইট, চন্দ্ৰবিন্দু লাগিব। এনেকুৱা আৰু বহুত শব্দ আছে, অঞ্চল আছে, কণ্টক আছে। দন্ত, দন্ত, দন্তৰ ইয়াত দন্ত্য ন আছে, নাসিক্য ধ্বনি, আৰু এইটো সলনি হৈ পৰিৱৰ্তন হৈ দাঁত হৈছে, তেতিয়া এই দন্ত্য ন ইয়াত আছিল, ইয়াৰ পূৰ্বৱৰ্তীত চন্দ্ৰবিন্দু লাগিব। অঞ্চল, অঞ্চল পৰিৱৰ্তন হৈ নাসিক্য ধ্বনি লুপ্ত হৈছে, তাৰ পূৰ্বৱৰ্তীত ধ্বনিত আমাৰ চন্দ্ৰবিন্দু। কণ্টক, নাসিক্য ধ্বনি বিলুপ্ত হৈছে, পূৰ্বৱৰ্তীত চন্দ্ৰবিন্দু। দন্ত ইয়াত দন্ত্য ন বিলুপ্ত হৈছে, শব্দটো এইটো হৈছে, আৰু ইয়াত চন্দ্ৰবিন্দু লাগিব পূৰ্বৱৰ্তী ধ্বনিত। এইকেইটা। এতিয়া আহিছোঁ আমি আন এটা নিয়মলৈ। এইটো উদাহৰণেৰে আৰম্ভ কৰিছোঁ। কৰিছিলোঁ, কৰিছিলোঁ ইয়াত চন্দ্ৰবিন্দু লাগিব। তেনেকৈ খাইছিলোঁ, চন্দ্ৰবিন্দু লাগিব। পাইছিলোঁ, দিছিলোঁ, এইবিলাকত চন্দ্ৰবিন্দু লাগিব। কৰিছিলোঁ চন্দ্ৰবিন্দু লাগিব, খাইছিলোঁ চন্দ্ৰবিন্দু লাগিব, পাইছিলোঁ চন্দ্ৰবিন্দু লাগিব, দিছিলোঁ, গৈছিলোঁ, আনিছিলোঁ, এইবিলাকত চন্দ্ৰবিন্দু লাগিব। কিয় লাগিব? এইবিলাক হৈছে অপূৰ্ণ ভূতকাল বা স্বৰূপ ভূতকাল। অপূৰ্ণ ভূতকাল বা স্বৰূপ ভূতকাল। অপূৰ্ণ ভূতকালক ইংলিছত কয় পাষ্ট কণ্টিনিউৱাছ, আৰু এইটোক কয় সিমিলাৰ পাষ্ট। অপূৰ্ণ ভূতকাল, পাষ্ট কণ্টিনিউৱাছ, স্বৰূপ ভূতকাল, সিমিলাৰ পাষ্ট। আৰু এনেকুৱা বাক্য হ'লে চন্দ্ৰবিন্দু লাগিব। কৰিছিলোঁ, খাইছিলোঁ, পাইছিলোঁ, দিছিলোঁ, গৈছিলোঁ, আনিছিলোঁ, নাচিছিলোঁ, গাইছিলোঁ, ভাবিছিলোঁ, এইবিলাকত চন্দ্ৰবিন্দু লাগিব। এইবিলাকত। গতিকে যেনেকৈ মই কৰিছিলোঁ, মই খাইছিলোঁ, মই পাইছিলোঁ, আমি পাইছিলোঁ, এইবিলাকত চন্দ্ৰবিন্দু লাগিব। আৰু নিশ্চিন্ত মনে আপোনালোকে দিব, প্ৰয়োগ কৰিব পাৰে। এইকেইটা হৈ গ'ল। আৰু উতে প্ৰত্যয়, সেইটোৰ এইটো কেইটামান আকৌ উদাহৰণ দিছোঁ।
শূন্যতা চন্দ্ৰবিন্দু নালাগে হ'ব শূন্যতা তাৰপিছত একেই শূন্যতে এইটো ভুল শূন্যতে এতিয়া ইয়াত কিয় নালাগে উটাউটেত কাৰণ ইয়াত নাসিক্য ধ্বনি আছে গতিকে নাসিক্য ধ্বনি থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু দিব নালাগে লাগিলে উটাউটে প্ৰত্যয় যিয়েই নাথাকক কিয় এইখিনিয়ে নিয়ম আশা ৰাখিছোঁ আপোনালোক উপকৃত হ'ব আৰু অলপ সহজভাৱে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু এইখিনিৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ' খুব সোনকালে দিম আপোনালোকে সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ ধন্যবাদ নমস্কাৰ